Hello friends, welcome back to my YouTube channel. Once again, মই নিহাল আপোনালোকক স্বাগতম জনাইছো মোৰ YouTube চেনেলৰে আৰু আজি মই আপোনালোকৰ মাজত এজন অতিথিক চিনাকি কৰিবলৈ লৈ আহিছো আৰু তেওঁ কি কাম কৰি আহিছে আৰু আপোনালোকৰ বা আমাৰ কাৰণে কি কেনেকৈ ধৰণৰ ৰাস্তা দেখুৱাই আহিছে সেইবোৰ মই সমস্ত জানিবলৈ চেষ্টা কৰিম। তাৰ আগতে মই আপোনাৰ পৰিচয়টো জানিব বিচাৰিম। আপোনাৰ সম্পূৰ্ণ নামটো জনাই দিব নেকি? নমস্কাৰ, মোৰ নাম সুবৰ্ণ কুমাৰ ৰায়। আচ্ছা, আপোনাৰ গাঁও হ'ল পুখুৰ, হয় পচিটি দুধনৈ, জিলা গোৱালপাৰা। মানে দুধনৈৰ ওচৰতে আৰু ন? দুধনৈ। আচ্ছা আচ্ছা, নিয়াৰেষ্ট দুধনৈ 2 কিলোমিটাৰ হয়। আঁতৰত। আচ্ছা আচ্ছা, ঠিক আছে। তো আপুনি এনে চাকৰি হিচাপে শিক্ষক কৰি আছিলে ন? হয় হয়, মই বৰ্তমানো কৰি আছা? বৰ্তমান মই চৰকাৰী চাকৰিয়াল। হয়। মই LP স্কুল এখনৰ প্ৰধান শিক্ষক, হয় হয় শিক্ষকতা কৰি আছো। হয়, মানে এখেতে চাকৰি কৰাৰ পিছতো কিছুমান আমাৰ ঘৰুৱাভাৱে কিছুমান আমাৰ নিবনুৱাৰ বাবে কিছুমান ৰাস্তা উলিয়াই আছে, মানে বিজনেছ বুলিয়ে ক'ব লাগিব। তো সেই নিবনুৱা সমস্যা আছে, তো সেই সমস্যা সমাধান কৰাৰ ৰাস্তা আমাক ছাৰে দেখুৱাই দিছে। ছাৰ, মই আপোনাৰ পৰা জানিব বিচাৰিছোঁ, মানে প্ৰথমতে এই কয়েল বাট ন? এই কয়েল বাটৰ বিষয়ে মই পোনপ্ৰথমে জানিব বিচাৰিম। এই কয়েল বাটটো প্ৰথমতে কেনেকৈ ধৰণে ক'ৰ পৰা আনিব লাগে? এইটো কয়েল বাট আৰু আমাৰ অসমীয়া কয় বটা চৰাই, এই বটাচৰাই। বটা চৰাই কয়। আৰু এইটো মই ইউটিউবত চাই দেখিলোঁ যে আচলতে ইয়াৰ দ্বাৰা খুব লাভৱান হ'ব পাৰি। আজি অসমত বহুত মানে নিবনুৱা সমস্যাই দেখা দিছে আৰু সেইটোৰ ফালৰ পৰা দেখিলোঁ যে ইয়াত এই বটা চৰাই যদি পোহপালন বেয়া হয়, তেনেহ'লে খুব কম দিনৰ ভিতৰতে কম সময়ৰ ভিতৰত মানে কম খৰচত বহুত লাভৱান হ'ব পাৰি। আচ্ছা আচ্ছা, এজন চাকৰিয়ালে যিটো দৰমহা পায়, আজি বটা চৰাই যদি সি 500 বটা চৰাই পোহে, হয়তো দৰমহাতকৈ বেছি পাব। আচ্ছা আচ্ছা, কাৰণ তেওঁৰ যিটো ইনকাম, সেইফালৰ পৰা মই লক্ষ্য কৰি মই দেখিলোঁ যে ৰাতিপুৱা আৰু আবেলি সময়খিনি কিছু মই সময় পাওঁ চাকৰি কৰা হিচাপত, আৰু সেই হিচাপে মই বটা চৰাই প্ৰথমতে আৰম্ভণি হিচাপে 100 মই বটা চৰাই এতিয়া পালন কৰিবলৈ লৈছোঁ। হয় হয়। আচ্ছা, তেতিয়াহ'লে কিছুমান যদি নজনা মানে ব্যক্তি থাকে, তেতিয়াহ'লে তেওঁলোকে ক'ৰ পৰা কেনেকৈ লৈ আনিব এই চৰাইটো? বটা চৰাই মই প্ৰথমতে যেতিয়া ইউটিউবত দেখিলোঁ, দেখাতে যিটো খুব লাভজনক, পৰীক্ষামূলকভাৱে মই মানে পুহিম বুলি মই গোৱালপাৰা এটা আমাৰ ইউটিউবত দেখিলোঁ, আবু আল মজিদ বুলি। তেখেতক মই পালোঁ আৰু কণ্টেক্ট নম্বৰত মই কণ্টেক্ট কৰিলোঁ আৰু সেই মৰ্মে তেওঁৰ পৰাই মই 100 কয়েল বাট বটা চৰাই আনিলোঁ। আৰু এতিয়া দেখিলোঁ, এতিয়া যিখিনি তাৰ প্ৰথমৰ পৰাই প্ৰস্তুতি এতিয়ালৈ মই প্ৰায় কণী পৰা অৱস্থা হৈছে, যে আৰু তাৰ যিটো মই দেখিলোঁ তেওঁৰ ওচৰত মই কিছু মানে অভিজ্ঞতা মই ল'লোঁ কয়েল চৰাইৰ বিষয়ে কেনেকৈ পালন কৰিব লাগে। সেইফালৰ পৰা দেখোঁ যে আচলতে এই মানে ইয়াৰ পৰা খুব মানে লাভৱান হ'ব পাৰি। আপুনি প্ৰথম অৱস্থাত কিমানটা আনিছিলে চৰাইটো? মই প্ৰথম অৱস্থাত 100 পোৱালি আনিছিলোঁ। 100 পোৱালিটো কিমান টকা দি আনিছিলে? আৰু প্ৰতিটা পোৱালি 25 টকাকৈ আছিলে। প্ৰতিটো পোৱালি 25 টকাকৈ আনিছিলোঁ, যে 100 পোৱালি মই 2500 টকা দি আনিছিলোঁ। আৰু এই মই মানে যিটো গঁৰাল, এই গঁৰালটো বনাওঁতে মোৰ কিছু খৰচ হৈছে, মানে 5000 মান টকা খৰচ হৈছে। কিন্তু এইটো পোহোতে প্ৰথম বয়ৰিঙৰ পৰা বহুকেইটা নিয়ম আছে, সেইবিলাক মই ক'ম যদি জানিব বিচাৰে। নিশ্চয়। আৰু ছাৰক যদি কিবা কথা জানিব লগা আছে এক্সট্ৰাকৈ পাৰ্চনেলভাৱে, তো ছাৰৰ নাম্বাৰটো ডিছক্ৰিপশ্যনত দি দিম, তো আপোনালোকে কল কৰি কিনে জানিব পাৰে। তো এই যিটো আনিছে আপুনি 100টা, তো এইটো আপুনি যদি বিক্ৰীটো কৰিব ন? বিক্ৰী যদি কৰে কিমান লাভ হ'ব ইয়াৰ পৰা? এতিয়া মই কয়েল বাটটো আনিছোঁ, এতিয়া যদি আমাৰ ওচৰৰ কোনোবা আগ্ৰহী বা ইচ্ছুক মানে কোনোবা ব্যক্তি আছে নিব খোজে, তেতিয়াহ'লে মই এইটো বেছি নহয়, মই এটা পোৱালি এতিয়া ডাঙৰ হৈছে, কণী দিবাৰ সময় হৈছে, গতিকে মই এটা পোৱালিত 100 টকাকৈ লওঁ। কোনোবাই যদি বিচাৰে মই এতিয়াও দিম, আৰু মই আৰু যোগাযোগ কৰি আৰু আনিম। এনেই যিহেতু মই এটা ব্যৱসায় হিচাপত এটা লৈছোঁ, আৰু ইয়াৰ যিটো কণী, এই কণীটো ধৰক এটা 5 টকাকৈ পায়। 5 টকা, এইটো পিছত আমি দেখিম যে কণীখিনি আমি পিছত বিক্ৰী কৰাৰ ব্যৱস্থা কৰিম। কণীটো এনে নৰ্মেল এনেকৈ আমাৰ ঘৰত যিটো মুৰ্গী থাকে তেনেকৈ হয় না আৰু বেলেগ চিষ্টেমত হয়? এটা কয়েল বাৰ্ডে মানে বছৰত 300টা কণী পাৰে। আচ্ছা আচ্ছা, এই 300টা কণী পাৰে, আৰু কণীবিলাক আকাৰত সৰু, আৰু আমাৰ এই লোকেল মুৰ্গীৰ নিচিনা অলপ পাখৰা হয়, আৰু ক'লা বগা এনেধৰণৰ হয়। আৰু এইটো মানে 5 টকাকৈ পায়। আৰু ইয়াৰ গুণাগুণ আমাৰ এই লোকেল মুৰ্গীতকৈ ইয়াৰ কয়েল বাৰ্ডৰ যিটো বটা চৰাইৰ যিটো কণী, এই কণীৰ গুণাগুণটো খুব বেছি। ইয়াক এতিয়া কিছুমান দেশত প্ৰেছক্ৰিপশ্যন কৰে যে ডক্টৰে, মানে এই কাৰণে মানে আজিকালি ডায়েবেটিছ ৰোগে
দিনত যদি 4টাকে কণী ইয়াৰ খায় তেনেহ'লে তেওঁ ডায়েবেটিছ একদম নৰ্মেল হৈ থাকিব। আচ্ছা আচ্ছা মানে এইটো গেৰেণ্টি আৰু এইটো আৰু মানে যিকোনো হাই প্ৰেছাৰ হওক বা ল' প্ৰেছাৰ হওক ইয়াৰ কণী খাব পাৰে আৰু লগতে ইয়াৰ মাংসটো হাই প্ৰেছাৰ হ'লেও মানে খাব পাৰে, খুব টেষ্টি আৰু মানে শক্তিশালী হয়। এতিয়া আপুনি গোৱালপাৰাৰ পৰা কৈছিলে নহয় আনাটো, আপুনি গোৱালপাৰাৰ পৰা আনিছে, তাৰ পৰা বিক্ৰী কৰা আপুনি কিমান দিনৰ পিছত বিক্ৰী কৰিব পাৰে চৰাইটো? এতিয়া মই বিক্ৰী কৰিব পৰা হ'লো, এতিয়া এমাহ পিছত আপুনি বিক্ৰী কৰিব পাৰিব 100 টকাকৈ। আচ্ছা আচ্ছা 25 টকা পোনাটো 100 টকা বিক্ৰী কৰিব পাৰিব। এতিয়া গড়ে যদি আমি চাওঁ এটা পোৱালিত আমাৰ খৰচ 25 টকা মান হ'ব। তো এতিয়া আমি আপোনাৰ পৰা জানিব বিচাৰিম যে এইটো যিটো আহাৰ দি আছে বৰ্তমান আপুনি, তো কি চিষ্টেমত কি আহাৰ দিয়ে? আপুনি ঘৰৰ চাউল দিয়ে না কিবা এনেকুৱা এক্সট্ৰাকে আহাৰ আছে? এতিয়া আমি প্ৰথম অৱস্থাত যিটো 3দিনীয়া পোৱালি, এই 3দিনীয়া পোৱালিক আমি ষ্টেটাৰ মানে সেই যিটো আমি ব্ৰইলাৰৰ দানা দিওঁ সেইটো দিব লাগে। তাৰপিছত ক্ৰমান্বয়ে যেতিয়া অলপ ডাঙৰ হৈ আহিব 3-4 দিনৰ পিছত লাহেকে আমি চাউলৰ গুড়ি আমি খুটকনাও যে কওঁ, খুটি চাউল, এই খুটি চাউলৰ লগত মিক্স কৰি যাতে কম খৰচ হয় সেইটোৰ লগত দি এতিয়া বৰ্তমান মই খুটকনা আৰু মানে সেই ব্ৰইলাৰৰ মানে দানাটো দি আছো আৰু সেইটো খৰচ কমাৰ কাৰণে খুদি আধা আৰু ব্ৰইলাৰৰ সেইটো আধা, সেইটো হ'ল 40 টকা আৰু এইটো ধৰক আমাৰ 15 টকা। এইটো আপুনি যিটো দানা দি আছে এইটো ক'ত পোৱা যাব? দোকানত পোৱা যায়? দোকানত, যিকোনো দোকানত আমাৰ দুধনৈত আছে, গোৱালপাৰাত আছে, কৃষ্ণাইত আছে। মানে ব্ৰইলাৰ দানা য'ত সেইটো ব্ৰইলাৰ দানাটো দিয়া হয়। মানে তো আৰু যদি বিশেষ কিছুমান কথা জানিব বিচাৰে তো আপোনালোকে কমেণ্ট ছেকশ্যনত কমেণ্ট কৰি জনাওক, মই যিখিনি পাৰোঁ মই ছাৰৰ লগত কণ্টেক্ট কৰি পিনে আপোনালোকক জনাই দিম। আৰু আপোনালোকে ডাইৰেক্টলি ছাৰৰ লগত কণ্টেক্ট কৰিব পাৰিব। ছাৰৰ যিটো কণ্টেক্ট নাম্বাৰ, সেই কণ্টেক্ট নাম্বাৰটো মই তলত ডিছক্ৰিপশ্যনত দি আছোঁ, আপোনালোকে পঢ়িব পাৰিব। মানে এইটো উপাৰ্জনৰ এটা ৰাস্তা। কোনোবা যদি মানে এনে কাম বন নাই বহি আছে ঘৰত, তো আপোনালোকে আহি কিনে ছাৰৰ লগত কণ্টেক্ট কৰি মানে পঢ়িব পাৰিব। তো ঠিক আছে, তো কথাটো বহুত আছে আৰু জানিব লগা কথা বহুত আছে। তো আজি মই বিশেষ একো নকওঁ আৰু, তো এইখিনি কৈ মই আজি আপোনালোকৰ পৰা বিদায় লৈছোঁ। ছাৰ নমস্কাৰ।